এয়া মই বিনোদনী ভিলেজ ৰিজৰ্টৰ ভিতৰত আৰু মোৰ লগত মেনেজাৰজন আছে। এতিয়া বৰ্তমান কেনেকুৱা আপোনালোকৰ? ভাল ৰেচপন্স, নতুন জেগা হিচাপে যিখিনি নেকি গুৱাহাটীত আমি নাপাইছিলোঁ আগতে এনেকুৱা ৰেচপন্স, নতুন প্ৰপাৰ্টি এটা খোলাৰ লগে লগে কিন্তু ইয়াতে বহুতখিনি ভাল ৰেচপন্স পাইছোঁ। কাষ্টমাৰো আহিছে, ৰুমো চলি আছে, আমাৰ পাৰ্টিও কৰিলোঁ আমি, বিয়া পাৰ্টি, বেংকুৱেটৰ পাৰ্টি, বাৰ্থডে চেলিব্ৰেশ্যনো ইয়াতে বহুতে কৰি গৈছে, তেনেকৈ গেট টুগেডাৰ কৰি গৈছে, ভাল ভাল লাগিছে। ইয়াতে থকা লোৱাৰ ব্যৱস্থা আছে নে? হয় হয় হয়। এনে লাগাত যিটো মানে ৰেটবিলাক কেনেকুৱা? মানে এজন ৰেট এইবিলাক চাওক, এইবিলাক 3000 কৰাই আছে, তো আমি ডিছকাউণ্ট দিয়া যায়, ধৰক 20%লৈকে আমি ডিছকাউণ্ট দিছোঁ। আমাৰ কিছুমান অফাৰ থাকে, সেই অফাৰত ডিছকাউণ্ট পাই যাব তেনেকুৱা। ইয়াতে আমাৰ পৰিয়াল এজন থাকিব পৰা সুবিধা আছেনে? মানে 2-3 জন, লগত লেট্ৰিন বাথৰুমো আছে নেকি? এই বঢ়িয়া। আপোনালোকে যদি এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে শুৱালকুছি আহিলে এই ৰিজৰ্টখন পাব আৰু উপভোগ কৰিব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, ইমান ভাল লাগিছে। খোৱা লোৱা একেলগে থকাৰ ব্যৱস্থা আছে, গতিকে আমি অলপ আগুৱাই যাওঁ। এইটো এনেই ফিচাৰী নেকি? এইবিলাক ফিচাৰী হৈ আছে এতিয়া, সেইটো এটা ডাঙৰ ফিচাৰী আছে, তাতে গোটেইখিনি ব্যৱস্থা মই ক'লোঁ আগতে। তাতে ফিচিঙৰ হ'ব, ব'টিঙৰ হ'ব, আৰু ধৰক চিলড্ৰেনৰ কাৰণে কিবা কিবি আৰু হেৰি কৰি আছে, প্লেনিং কৰি আছে, সেইবিলাক হ'ব। আৰু কটেজৰ আৰু মানে কেম্পিঙো কৰিব পাৰিব, কেম্পিং কৰিব পৰা ব্যৱস্থা হ'ব। কিবা সভা মিটিং চিটিঙো কৰিব পাৰে নেকি? এইবিলাক কনফাৰেঞ্চ হৈ গৈছে, কোম্পানী মিটিংবিলাক হৈ গৈছে আমাৰ ইয়াতে ধুনীয়াকৈ। মিটিঙৰ লগতে আমাৰ ডেইলি যিটো সিহঁতৰ ব্ৰেকফাষ্টৰ পৰা আদি কৰি টি কফি স্নেক্স লাঞ্চ কৰি কিনে তেনেকুৱাকৈ গধূলি আকৌ হাই টি কৰি কিনে তেনেকুৱা ব্যৱস্থা আছে আমাৰ ইয়াতে। যিসকলে এই ভিডিঅ'টো চাই আছে তেখেতসকলে এবাৰ চাব আহক, আৰু ইয়াত আহি আপোনালোকে বহুত উপভোগ কৰিব পাৰিব। বিভিন্ন মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, আৰু ইয়াৰ খোৱা লোৱাৰ ব্যৱস্থা খুব ধুনীয়া। মানে বৈজ্ঞানিকৰ দ্বাৰাই মানে যিখিনি খাদ্য, সেইখিনি থলুৱা খাদ্যও আছে। এবাৰ আহক, আহি উপভোগ কৰক। সেইখন ইঞ্জিনিয়াৰিং কলেজ না? ইঞ্জিনিয়াৰিং কলেজ বনাই আছে। একদম ওচৰতে এখন ইঞ্জিনিয়াৰিং কলেজো হৈ আছে। শুৱালকুছিত এই ৰিজৰ্টখনে ৰাইজক বহুত আনন্দ দিব। এই প্ৰথম ৰিজৰ্ট শুৱালকুছিত, আৰু এইটো ৰিজৰ্টখনৰ নামেই নেকি? হয়, বিনোদিনী ভিলেজ ৰিজৰ্ট, এইটো আমাৰ নাম। এখন লন এৰিয়া, এখন ইয়াতে ডাঙৰ ডাঙৰ বিয়া, আৰু এইফালে আমাৰ এইটো ইয়াতে বিবাহ ভৱন, টেম্পৰাৰী বিবাহ ভৱন। এইটো হ'ব। আপোনাৰ নামটো কি আছিল? ধীৰেন কাকতি। ক'ত ঘৰ? মোৰ কমলপুৰ যাব লাগে ৰাস্তা, সেইটো ৰাস্তাৰে, কিন্তু বৰুৱাজানীত হয় মোৰ ঘৰ। বৰুৱাজানী, এইটো বোৰকাৰ পৰা কমলপুৰ লিংক ৰোড আছে, আচ্ছা, তাৰে মাজতে মোৰ ঘৰ। ইয়াতে হাইৱে 100 মিটাৰ, 150 মিটাৰ হাইৱে। হয় হয় হয়, ৰাস্তাটো হৈ আছে, অলপ বাকী আছে, এইখিনি হ'লে হৈ যাব। ইয়াতে বৰ্তমান প্ৰত্যেক দিনাই খোলা থাকে? আমাৰ ৰাতিপুৱা আমি 10টাৰ পৰা ৰাতি 10টালৈকে খোলা থাকে। যদি নাইট ষ্টে কৰা গেষ্ট থাকে তেতিয়াহ'লে ৰাতিপুৱা 8টাৰ পৰাই এভেইলেবল পাব ব্ৰেকফাষ্ট, কফি। এনেই অলপ ৰেটবিলাক কওকচোন। চাহ একাপ যদি খায় কিমান? চাহ একাপ ধুনীয়াকৈ গাখীৰৰ চাহ একাপ 30 টকা, লাল চাহ একাপ 20 টকা, কফি 50 টকা। মানে বস্তুখিনিৰ দাম হয়তো বাহিৰতকৈ অলপমান বেছি হ'ব, কিন্তু আমাৰ সেই কোৱালিটিটো আমাৰ ইয়াতে আছে। আপুনি একাপ চাহ আহি কিনে আমাৰ ইয়াতে ভাল পাব। মাছবিলাক আপোনাৰ লোকেল মাছ নে? লোকেল মাছ আছে আমাৰ, লোকেল মাছো আছে, ৰৌ ভকুৱা, লগতে সৰু মাছো ৰাখোঁ আমি। পোৱালিবিলাক মোৱা, পুঠি, এইবিলাকৰ ব্যৱস্থা আছে। লগতে খেলা ধূলাৰ সামগ্ৰী এনে বাচ্ছাৰ কাৰণে সেই আগত সেইখন যে চিলড্ৰেন পাৰ্ক, এতিয়া বহুত বেছি হেৰি কৰা নাই, কামবিলাক লাহে লাহে কৰি আছে। এইফালে আৰু কিবা কিবি ব্যৱস্থা কৰা হ'ব। মুঠতে উন্নত মানৰ হেৰিটো আগবঢ়াই নি আছে। হয়, অলপ কষ্টও হয়, আৰু নতুন ৰিজৰ্টটো, গতিকে কিছুমান চব বস্তু একেলগে ইনভেষ্ট কৰি দিব নাপায়। লাহে লাহে হৈ আছে। এইখনে ৰেষ্টুৰেণ্ট। আমি এবাৰ চিলড্ৰেন পাৰ্কখন চাওঁ। বিভিন্ন কাম চলি আছে। মিস্ত্ৰী কাম কৰি আছে।
এইখন হৈছে সৰু ল'ৰা ছোৱালীৰ পাৰ্ক, খেলা ধূলাৰ সামগ্ৰী। গতিকে শ্লাইডিং হয়, নিজৰ ল'ৰা ছোৱালী খেল ধেমালি খেলিবও পাৰিব, বহুতখিনি ভাল পাব। গৰমৰ দিন আহি আছে, গতিকে সকলোৱে এই ৰিজৰ্টত এবাৰ আহক। শুৱালকুছি ৰিজৰ্ট বুলি উপভোগ কৰিব।